Hi viewers, welcome to my YouTube channel Borsa Small World. মোৰ সৰু পৃথিৱীখনলৈ আপোনালোকক স্বাগতম। Actually মোৰ YouTube চেনেলটোৰ নাম বেলেগ আছিল, Borsa's Kitchen আছিল। মই ৰিসেন্টলি নামটো চেঞ্জ কৰিছো because Borsa's Kitchen থাকুতে মই অকল ৰন্ধাৰ লগত জড়িত থকা কিছুমান ভিডিঅ'য়ে আপোনালোকক দিব পাৰো। বেলেগ ভিডিঅ' মই দিব নোৱাৰিছিলো। সেই কাৰণে মই নামটো চেঞ্জ কৰি দিছো। এতিয়া মই মোৰ কিছুমান কাৰুকাৰ্য আপোনালোকক দেখাই দিব পাৰিম। আৰু আশা কৰো আপোনালোকেও ভাল পাব ভিডিঅ'বোৰ শেষলৈকে চাব আজি মই আপোনালোকক দেখুৱাম মই বৰফেদি শিৱলিংগ ঘৰতে কেনেকৈ বনালো একচুয়ালি কেতিয়াবা আমাৰ মন্দিৰ যাবলৈ অসুবিধা হ'ব পাৰে এতিয়া যেহেতু শাওন মাহ আৰু শাওন মাহত বহুতে ব্ৰত ৰাখে মহাদেৱক পূজা কৰে বিশেষকৈ সোমবাৰটোত ময়ো ৰাখিছো অলৰেডি তো দুটা সোমবাৰ গলে আৰু দুটা আছে আপোনালোকে যদি মন্দিৰ যাবলৈ প্ৰবলেম পায় এনেকৈ ঘৰতে শিৱলিংগটো বনাই আপোনালোকে পূজা দিব পাৰিব তাতে পূজা কৰিব পাৰিব লিংগটো গলি যায় বৰফ যেহেতু কিন্তু আপোনালোকে পূজা সুজা ভালদৰে দিব পাৰিব অলপ সময় থাকে আহকচোন তেনেহলে ভিডিঅটো চাই লও আপোনালোকে কেনেকুৱা পালে মোক জনাব কমেন্ট বক্সত কমেন্ট কৰিব আৰু যদি ভাল পায় লাইক কৰিব শেয়াৰ কৰিব আৰু নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ফাৰ্স্ট এনেকুৱা বাটি এটো প্লাষ্টিকৰ বাটি হয় অকমান জুম কৰি দেখাই দে এটো প্লাষ্টিকৰ বাটি এনেকুৱা বাটি মই দুটা লৈছো এয়া দুটা বাটি লৈছো এনেকুৱা বাটি দুটা লৈ লব আৰু এটা গ্লাছত এয়া মই আইস কৰি দিছো দেখিছেনে এয়া আইস কৰি দিছো ৰাতিয়ে থৈ দিছো মই তাৰ পিছত এই গিটা এটা বাটি এনেকে নমাবো খুব ভালকে নামিয়ে আহেগে বাটিটোৰ যোনটো বৰফ আইস আছিল হেতু উলিয়াই ললো এতিয়া এইটো এনেকে থম তাৰ পিছত গিলাসৰ আইসটো দেখিছেনে কিমান ধুনীয়াকৈ ওলাই আছে অকমান ফ্ৰিজৰ পৰা উলিয়াই পেলাই হেৰি কৰি দিলে হ'ল অকমান ৰখি দিলে হ'ল ওলাই আহিব এটো হৈ গ'ল মোৰ শিৱলিংগ অলপ সময় থাকে আপোনালোকে আৰামত পূজা সুজা কৰি হলে এটো লাহে লাহে গলি গৈ থাকিব কিন্তু পূজা সুজা কৰিবলৈ হৈ যায় তাৰ পিছত এটো এনেকে ফুল চুল দি পেলাই সজাই দিলে হ'ল এটো জুম কৰি দেখাই দে আজি ভিডিঅটো ইমানে আছিলে আপোনালোকক মই দেখালো কেনেদৰে মই শিৱলিংগ বনাইছো মই এনেদৰে বনাই পেলাই পূজা দিছো ঘৰতে পূজা দিছো আপোনালোকেও এনেকৈ বনাই চাবচোন এবাৰ কেনেকুৱা লাগিল মোক জনাব কমেন্ট কৰি ধন্যবাদ